Coba coba kan lihat. Coba ini देखा क्या तो pakai sana. ओ तुम्हारे वीडियो चार से देख के भूल के मारते रहो ना ओ तो बुगु मार है कोई दिस वाला आज टेस्ट के भी Hey guys, Assalamualaikum, namaskar, welcome জনাইছো মই আনটা ভিতৰত আশা কৰোঁ আপোনালোকৰ বহুত বেছি ভালে আছে মোৰো ভালে আৰু ৰমজান মাহ কেনেকৈ গৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু এইফালে দেখা পাইছে আমাৰ মানে চব ঢালাই দি আছে তো ভাবিছোঁ অলপ খাই লওঁ আৰু আনকলে ৰোজা খৰচ আনি আছে ইয়াত ছোৱালীৰ কাৰণে কিটকাট তাৰপিছত চৰ্বত পদিনা পিছত এইটো কি শাক এইটো শাক খাইছেনে আপোনালোকে এইটো হৈছে পতা শাক বুলি কয় আৰু আমাৰ মানুহে কয় নালি শাক আৰু আজি এইটো বনাম আৰু এইটো হৈছে ড্ৰাগন ফ্ৰুটছ এইটো চাওক দেখাত ইমান ধুনীয়া একচুৱেলি এইটো দেখাত ইমান ধুনীয়া কিন্তু খাবলৈ ইমান মানে ভাল নালাগে কিবা মানে গুটি আছে নে ভিতৰত বালি বালি নিচিনা লাগে আৰু এইটো হৈছে ষ্ট্ৰবেৰী দেখাত ধুনীয়া কিন্তু মজা নালাগে আৰু তেনেহ'লে বলক আৰু ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু এইফালে হৈছে ইফতাৰ টাইম আৰু এইখিনি হৈছে শাক আৰু এইফালে হৈছে কচু এইখিনি পুকুৰী দাইল পিছত খিচৰি চাউল দাইল এইখিনি ভেন্দি আৰু ইয়াত আদা নহৰু মই পিচি আগতীয়াকৈ থৈ দিছিলোঁ আৰু সেইফালে গছৰ অমিতা পিঁয়াজ টমাটৰ এইবিলাক চব গাজৰ আৰু ধনিয়া চনিয়াবিলাক চব মই কাটি লৈছোঁ আনফালে ভেন্দি বহাই দিছোঁ দি আৰু এইফালে মই হেৰি কৰিছোঁ চানা বহাবলৈ পিঁয়াজ চিয়াজ দি লৈছোঁ আৰু দিলে চাই থাকক আৰু এইফালে মই মানে চানা ভাজিব লৈছোঁ আৰু ইয়াত কেঁচা জলকীয়া পেষ্ট পিছত আদা পেষ্ট আৰু নহৰু পেষ্ট দি ধুনীয়াকৈ লাৰি লৈছোঁ যাতে গন্ধ নাইকিয়া হৈ যায় তাৰপিছত মই অলপ ভাজি ল'ম গোটেইখিনি এই চানাখিনি মই ধুনীয়াকৈ সিজাই লৈছিলোঁ আগতে নিমখ দি আৰু এতিয়া মই এটা খৰাহীত ওলাই লৈছোঁ পানীখিনি চাকি আৰু অলপ পানী গৈছোঁ আৰু এতিয়া মই ইয়াত ঢালি দিম ঢালি দি মই তেলত বাদে ইহৰ বাদে খাব লাগিব আৰু এতিয়া নিমখ দি দিম নিমখখিনি মিলাই ল'ম ভালকৈ এতিয়া দিছোঁ হালধি পাউডাৰ দি আকৌ এইখিনি ভালকৈ লাৰি ল'ম তাৰপিছত আকৌ দিম জলকীয়া পাউডাৰ কম মছলা দিম আৰু ৰোজা ৰাখি এদিন বেছি মছলা খোৱা ভাল নহয় পেটৰ কাৰণে সেইকাৰণে অলপ দিম মই পাতলা মছলা আৰু এতিয়া আছে জিৰা পাউডাৰ ধনিয়া পাউডাৰ দিলে ভালকৈ এইখিনি লাৰি ল'ম আৰু মানে এইফালে চব মই ৰেডি কৰি থৈছোঁ মানে বনাব লাগিব চব ওচৰত ৰাখিছোঁ যাতে মোৰ অসুবিধা নহয় আৰু এইখিনি ভালকৈ মই তেল ভাজি ল'ম মছলা গোন্ধ নাইকিয়া হ'লে আৰু সেইফালে মোৰ ভেন্দি ভাজি হৈ আছে আৰু এতিয়া মই অলপ টাইম ঢাকি থৈ দিম ফালে মই বৰালি মাছ আছিল 4 পিচ এইখিনি মই মছলা দি ধুনীয়াকৈ ভাজি ল'ম কাৰণ এইখিনি 2 পিচ মই
1 পিচ চাটনি বনাম কচুৰ আৰু 2 পিচ হৈছে মই হেৰি কৰিম শাক বনাম সেয়া পটা শাক যে এইটো বইল বনাম আৰু এইফালে কেৰাহীত মই তেল দি দিছোঁ আৰু এইফালে মাছ ভাজি হৈ থাকোঁতে মই এইফালে চাক কচুৰ চাটনি বনাবলৈ মানে গেইটা দি লৈছোঁ কিন্তু এইটো বেছি ডাঙৰ হৈ গ'ল পিছত মই সৰু এটা লৈ লওঁ আৰু এইফালে দেখিছোঁ মই মানে মাংস ওলাই থৈ দিছিলোঁ এই কচুৰ লগত দিব এইটো মানে বৰফ আছিল এনেকৈ মই বোলো ধুই লওঁ এইফালে চাটনি হৈ থাকোঁ এইফালে শাক ভালকৈ ইয়াত মই মাছখিনি দিয়ে মাছখিনি ফ্ৰাই কৰি ল'ম আৰু সেইফালে মই মটন ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ আৰু সেইফালে মই মাছখিনি ভাবিছোঁ ফ্ৰাই কৰি লওঁ আৰু এইখিনি মানে বাকল নাই যে মানে ফুটিব সেইকাৰণে মই ঢাকন লগাই দিছোঁ আৰু লগাই দিয়াৰ পাছত এতিয়া চাওক মই কেনেকৈ লাৰি দিম এখন ঢাকন লৈ যাতে মানে তেল গাত ফুটি আহে সেইকাৰণে মই এখন ঢাকন দি লৰাই দিছোঁ ধুনীয়াকৈ আৰু মাছখিনি ফ্ৰাই হৈ লওক পাছত মই দেখাই আছোঁ কি কৰোঁ মাছ দি আৰু এয়া চাওক মই এইখিনি শাকখিনি যে মই ধুনীয়াকৈ ধুই মেলি এতিয়া ইয়াত মানে বটি দি ধুনীয়াকৈ মিহিন মিহিনকৈ কাটি ল'ম এইবিলাকতো অসমীয়া মানে এনেই ভাজি খায় কিন্তু এনেকৈ কোনোদিন খোৱা নাই চাগে আৰু এনেকৈ খাই চাবচোন আৰু এইটো মানে যিমান মিহিন মিহিন হ'ব কাটাত সিমান মানে বেছি ভাল লাগে আৰু ইয়াত নাগামৰিচ দিলে ভাল লাগে ইয়াত মাছ দিলে আৰু এইফালে এইখিনি বহাবলৈ মই পানী দি দিছোঁ জোখ অনুসৰি আৰু ইয়াত নহৰু দেখিছোঁ মই গোল গোলকৈ কাটি দিছোঁ আৰু পিঁয়াজ কেঁচা জলকীয়া মানে এইটো বইল দি বিনা মানে তেল নিদিয়াকৈ আৰু এয়া চাওক এইখিনি মই এইখিনি ঢাকি থৈ দিম উতলা খালে আৰু আনফালে মই দাইল বহাই দিছোঁ পিছ ৰাতিৰ কাৰণে আৰু এয়া চাওক মাছ মানে ফ্ৰাই হৈ গৈছে আৰু ইয়াত এনেও মানে হেৰি নাই কটা নাই আৰু এয়া মই মানে মাছখিনি ইয়াত মানে ধুনীয়াকৈ হেৰি কৰি মানে ভাঙি দিম এটা চাওক গৰম মানে হাত লাগিব পৰা নাই আৰু মানে ইমান গৰম আছে আৰু কটাটো এনেও নাই আৰু মই এক পিচ লৈছোঁ এয়া চাওক ধুনীয়াকৈ এইখিনি উতল আহি আছে মই ইয়াত মাছ দি দিছোঁ মাছ দি এইখিনি আকৌ ভালকৈ লাৰি ল'ম লাৰি লোৱাৰ পাছত মই ইয়াত এটা বিহ জলকীয়া দিম তেতিয়া মই নাগামৰিচ বুলি কৈছিলোঁ চৰি কিন্তু নাগামৰিচ আমাৰ মানুহে কয় অসমীয়া মানুহে বিহ জলকীয়া কয় বিহ জলকীয়া মই এটা ইয়াত দি দিম কাটি মিহিন মিহিন কৰি আৰু মই যে বিহ জলকীয়া দিছোঁ আৰু সিহঁতক কৈছোঁ মানে বহুত চেণ্ট আছে আৰু জ্বলাও আছে আৰু এইখিনি উতলি অহাৰ পিছত মই নমাই দিম আৰু এইফালে আনফালে হৈছে দালি নমাই দিম মানে হেৰি এতিয়া দি দিম মই নালি শাক মানে পটা শাক এইবিলাক মানে কোমল কোমল পাতবিলাক যে আগবিলাক সেয়া মই দি লৈছোঁ এইটো মানে পিছল হৈ যায় খাই বহুত মজা লাগে মই আগতে খোৱা নাছিলোঁ ইয়াত আহি মই এইবিলাক খাব শিকিছোঁ আৰু এইবিলাক ইয়াত খাই আগতে বনাবও নাজানিছিলোঁ এতিয়া বনাব জানো মই আৰু এক পিচ লৈছোঁ মই পিচ মানে কচু ভৰ্তা বনাম চাটনি আৰু মানে এনেও কটা নাই বৰালি মাছত তেও মই চাই লৈছোঁ মানে এনেও থাকিলে বহুত ডাঙৰ ডাঙৰ থাকে কটা এডাল দুডাল থাকে আৰু এইফালে মই চাওক আমাৰ কচু চাটনি ৰেডি ইয়াত মই সৰিয়হ দিছোঁ আৰু নহৰু কেঁচা জলকীয়া পিঁয়াজ দিয়া নাই আৰু কচু দিছোঁ অলপ মানে টাৱাত তেল অলপ দি গৰম কৰি এইখিনি মই দিছোঁ আৰু এইখিনি মই এটা বাতিত ওলাই ল'ম আৰু ইফতাৰ টাইমত ইমানবিলাক বনোৱা যায় কিন্তু একোৱেই খোৱা নাযায় পানী খোৱা বা চৰবত খোৱাৰ পিছত খেজুৰ এটা খোৱাৰ পিছত আৰু পেট ভৰি যায় এইখিনি লৈ লওঁ তেনেহ'লে
আৰু এইফালে আমাৰ ইয়াত নালি শাক বইল হৈ গৈছে এইখিনিও মই ইয়াত লৈ লওঁ বাতিত মানে যি বনাইছোঁ চব মানে বাতিত লৈ থৈ দিছোঁ আৰু অজাই লৈছোঁ আৰু এয়া চাওক আৰু খাবলৈ বহুত মজা যদি কোনোবাই মানে বনাই খোৱা নাই এনেকৈ এবাৰ প্লিজ ট্ৰাই কৰি চাব আৰু এইফালে মই এয়া খিচুৰি বনাম এইফালে চব মই ৰেডি কৰি থৈছোঁ এয়া কুকাৰত মই তেল দিছোঁ তেল দি মানে ইয়াত তেজপাত দি লৈছোঁ 3-4টা পিছত মই ইয়াত পিঁয়াজ দিম পিঁয়াজখিনি অলপ টাইম ভাজি ল'ম আৰু এইফালে দেখিছে ইলাচি দালচেনি আৰু লং এইবিলাক মই চব মানে সেই গুড়ি কৰি দিছোঁ অলপ তেতালি দিছোঁ আৰু এইখিনি হোৱাৰ পাছত আৰু মই এতিয়া দি আছোঁ দি দিছোঁ আদা নহৰু পেষ্ট অলপ দি এইখিনি ভালকৈ আকৌ লাৰি ল'ম গোন্ধ নাইকিয়া হোৱালৈ আৰু এয়া সেই কেঁচা জলকীয়া পেষ্ট দিছোঁ আৰু আমি মানে বেছি ক্ষীৰ খাওঁ আৰু খিচুৰি খাওঁ আৰু পোলাও খাওঁ আৰু এনে মানে পিঠা এইবিলাক ৰুটি চুটি নাখাওঁ মানে গোটেই দিন ৰোজা ৰাখি মানে হেল্ডি বস্তু খাব লাগে আৰু পেটৰ কাৰণেও ভাল হয় গোটেই দিন খালী পেটত থাকি যদি খিচুৰি খায় এইবিলাক মানে পেটৰ কাৰণে বহুত ভাল আৰু ইয়াত মই দি ল'লোঁ গাজৰ আলু আৰু টমাটৰ মই কাটি লৈছিলোঁ একেলগে সেইখিনি দি মই ভালকৈ ভাজি ল'লোঁ ভাজি লৈ হোৱাৰ পিছত এতিয়া মই ইয়াত মই মটন দি লৈছোঁ মটন দি এইখিনি ভালকৈ লাৰি ল'ম মানে কি তেলত মানে ভাজি ল'ম আৰু কম পৰিমাণৰ মই জলকীয়া পাউডাৰ দি লৈছোঁ দি এইখিনি আকৌ লাৰি ল'ম কম পৰিমাণে মই চব মছলা দি এইখিনি মই ধুনীয়াকৈ তেলত ভাজি ল'লোঁ আৰু এতিয়া মই ইয়াত চাউল দালি আৰু লগত চানা আছে আৰু মগু দাইলো আছে এইখিনি মই গোটেইখিনি দিয়ে এইখিনি ভালকৈ এতিয়া ভাজি ল'ম আৰু এয়া চাওক ধুনীয়াকৈ ভাজা হৈ গৈছে পানী নাই আৰু ইয়াত মই এটা টমাটো দি লৈছোঁ দি এইখিনি আকৌ লাৰি ল'ম ভালকৈ এতিয়া মই জোখ অনুসৰি পানী দি লৈছোঁ দি এইখিনি ভালকৈ লাৰি ল'ম লাৰি পাছত ঢাকন মাৰি দি ল'ম দি 2টা চিটি হ'ব মাৰিব দিম আৰু এতিয়া মই অলপ পাঁচফোৰণ দি দিম আৰু জোখ অনুসৰি নিমখো দি ল'লোঁ আৰু এতিয়া পদিনা পাত দি লৈছোঁ ইয়াত আৰু আনফালে মই পকৰি বনাব লৈছোঁ টাইমো বেছি নাই নহয় এটা টাইমত বেছি একদম সদ হৈ যায় আৰু বনাওঁতে শেষো নহয় টাইমটো কোনফালে যায় মানে গম পোৱা নাযায় Coba itu berapa nih? Coba ini deh kagak. Terus untuk kau ikut rumah. Berarti sana dulu nasi. Oh तुम्हारा वीडियो चार से देख के भूले के मारते रहो ना और तो बुबू मार थी गई थी अब आमी वाला आज टेस्ट के भी पूरा तेरा कर के वाला देख ले